নৰ্থ ইষ্ট আজি জিকিলে ডুৰাণ্ড কাপৰ ফাইনেলত কত ধুনীয়া প্ৰদৰ্শন কৰি আজি 2-2 গলত কামবেক কৰাই নহয় পেনাল্টিত মোহন বাগানৰ নিচিনা ছুপাৰ জায়াণ্ট টিমক আজি হৰুৱাই নৰ্থ ইষ্ট ইউনাইটেডে সমগ্ৰ উত্তৰ পূব ভাৰতৰ কাৰণে এটা গৌৰৱৰ বিষয় লৈ আনিলে আৰু ডুৰাণ্ড কাপৰ ফাইনেলত জিকি প্ৰথমটো চিলভাৰৱেৰ প্ৰথমটো খিতাপ নৰ্থ ইষ্ট ইউনাইটেডৰ ইতিহাসত স্বৰ্ণীল আখৰেৰে লিখিলে আজি মেটচখনত এনেকুৱা লাগিছে যে আমি 10 বছৰ অপেক্ষা কৰাৰ শেষত আমি খিতাপটো অৰ্জন কৰিলো মোৰ লগত আছে আজি পেনেলত দিগবলে বৰা আৰু মিনময় কাকতি আৰু আজি আমি ডিসকাস কৰিম ভুজলিকা টকছত কেনেকৈ আমি জিকিলো ডুৰাণ্ড কাপ The first challenge goes for a shot. আজি খেলখন আৰম্ভ কৰো প্ৰথমতে মই আহিব বিচাৰিছো মিনময় ওচৰলে তুমি মিনময় কোৱা কেনেকুৱা খেলখন আৰম্ভ কৰিছিলো আমি আৰু কেনেদৰে খেলখন প্লে আউট হ'ল প্ৰথম আমি যেতিয়া আৰম্ভ কৰিছিলো ফাৰ্ষ্ট এটেকিং বিলাক ভালে আছিল যেটো পেনাল্টি পোৱা পিছৰ পৰাই অলপমান লাগিল যেন অলপমান ডিমোটিভেটেড হৈছিলে কিছুমান এনেকুৱা হৈছিল যে বল বিলাক আমাৰ উইন কৰিবলৈ বিচৰা নাছিল স্লো পেছৰ গেমটো হৈ গৈছিলে হেতুটো হৈছিল এটা বল মই এতিয়াও মনত পৰিছে যোনটো বলটো তোমাৰ কৰ্নাৰ ফালৰে গৈ আছিল বলটো ভাবিছিলে আউট হৈ যাব নেকি কিন্তু বলটো গৈ তাৰছত এই দিমিত্ৰি পেটাছছে গৈ পেলাই বলটো ল'লে আৰু তাৰছত সি মাৰিলেহেঁতেন গল মানে এনেকুৱা লাগিছিল কনচেন্ট্ৰেচন ব্ৰেক হৈছিল ফাৰ্ষ্ট হাফটো মানে পুৰা অলপমান ব্ৰেক ডাউন হৈ গৈছিলে ফাৰ্ষ্ট হাফৰ প্ৰথম গলটোত যিটো মানে পেনাল্টিটো পালে যিটো আমাৰ ভুল হ'ল আছিৰ আখতাৰৰ পৰা তুমি এইটো তোমালোকৰ ফালৰ পৰা কেনেকুৱা লাগে এইটো ঠিক আছিল নে ভুলটো নে ইয়াৰ কিবা এটা ইমপ্ৰুভ কৰিব পৰা মানে এইটো ভুলটো পেনাল্টি আছিল নে ভুলটোতো হয় পেনাল্টিটো হয় বাৰু এইটো কোনো কথা নাই কিন্তু হয়তো কাৰণ ষ্টেডিয়ামত মানুহ বহুত ভৰি পৰি আছিলে কিন্তু এটা এক্সট্ৰা যোনটো এটা প্লেয়াৰ এজনে প্ৰেছাৰ ফিল কৰে সেইটো হ'ল দৰ্শক যে দৰ্শকে ভাবাচোন গোটেই চাৰিওফালে তোমাৰ দৰ্শক আৰু তোমাকে কনচেন্ট্ৰেশ্যন কৰি চাই আছে এটা মানে অলপ আচৰিত ধৰণৰ পাৱাৰ এটাই অহা নিচিনা লাগে নিজৰ ফাললে সেই প্ৰেছাৰত প্লেয়াৰে ভুল কৰাটো স্বাভাৱিক আৰু মই ভাবো এইটো পেনাল্টি আছিলে স্বাভাৱিক আৰু পেনাল্টি আছিল আমিও বুজকা টক মানুহ এইটো পেনাল্টি আছিলে তো সম্পূৰ্ণ সুন্দৰ পেনাল্টি আছিলে এটা সেকেন্ড গলটোত আহো সেকেন্ড গলটোত কেনেকুৱা বেয়া গল এটা খাইছো এইটো আমাৰ টোটালি ডিফেন্ডাৰ স্লিপ অফ দিনেশ সিং একদম স্লিপ অফ হৈ গৈছে এনে শুই গৈছে আৰু যাৰ কাৰণে লিষ্টন কলাছুৱে ডিফেন্সটো ব্ৰেক কৰি কি ধুনীয়া এচিষ্ট দিছে বাৰু সেইটো বাই দা ৱে আমাৰ সাহাল আব্দুল সামাদে ভলি মাৰি 2-0 ফাৰ্ষ্ট হাফ এণ্ড মইতো তুমি তেতিয়া কি ভাবিছা মিনময় তেতিয়া মই দুটা গ'ল পোৱাৰ পিছতো মোৰ কিন্তু মই নৰ্থ ইষ্টৰ মই ভাবিছিলো এবাৰ মোৰ কিবা ভিতৰৰ পৰা এটা ইনটিউশ্যন এটা আহি আছিল যে নৰ্থ ইষ্ট যিয়ে নহওক ছেকেণ্ড হাফত আহিবই বেক কৰি আৰু মই সেইমতেতো অলপ দুখ লাগিছিল ফাৰ্ষ্ট হাফত কাৰণ আমি ISLৰ সেই মাছাইডত থাকোঁতে আমি মনত পোৱা সেইখন আমি ড্ৰয়ে কৰিলে মাছাইডে পেনাল্টিটো মিছ কৰিছিল সেইদিনা মোৰ সেই 18 চনৰ সেই কথাটো মোৰ মনত পৰি গৈছিলে কিন্তু তাৰপিছতো মোৰ আছিল যে আজি এইবাৰ কিবা এটা বেলেগ এটা এনাৰ্জি মই ফিল কৰিছিলো নৰ্থ ইষ্টৰ আৰু যেতিয়া জয়ন ইব্ৰাহিমৰ কথাটো মই পডকাষ্টটো শুনিছিলো তাৰপিছতো মোৰ আৰু লাগিছিল যে নাই আমি ফাইট বেক কৰিমেই আৰু আমি ফাইট বেক কৰিলো 2-0 সোমাই থকাৰ পাছত 2 মিনিটত দুটাকে গ'ল কৰি আমি 2 গলত একদম ইকুৱেলাইজ কৰি দিলো আমি প্ৰথম এটাকে আহিম গ'লটোৰ ওচৰলে প্ৰথম গ'লটোৰ কথা আহোঁ প্ৰথম গ'লটো আমাক অগ্ৰগতি দিলে জিথিন এমএছৰ স্কিল শ্ব' আৰু তাক কনভাৰ্ট কৰিলে এলাদিন আলজাইৰে দিগবলৰ ওচৰত আহিম গ'লটো কি কোৱা কেনেকুৱা হৈছে গ'লটো ৱৰ্ল্ড ক্লাছ জাষ্ট ৱৰ্ল্ড ক্লাছ আনকি কমেণ্টাৰে ক'বলৈ বাধ্য হৈ গ'ল যে কট বাই ছাৰপ্ৰাইজ বুলি যোনটো কয় ন যে কেনেকৈ ঘপকৈ বলটো আহি গ'ল সোঁফালে ডাইভ দিবলৈ কোনো সময় নাই আৰু সি ইমান মাইনিউট এংগুলত সেই গ'লটো মাৰিছে অকণমান ডিফ্লেক্ট হ'লে সি আউট হয় কিন্তু সেই ডিফ্লেকশ্যন সি নকৰিলে ইমান একুৰেটলি বল আৰু তীব্ৰ গতি আৰু একুৰেচি এই দুইটাই বিশাল কেফৰ নিচিনা এজন বিশ্বমানৰ গ'লকিপাৰ বুলি ক'ব পাৰি বিট কৰাটো অত্যন্তই টান আৰু এই দুটাই বিট কৰিলে কমেণ্টেটৰে ক'বলৈ বাধ্য হৈ গৈছে যে কট বাই ছাৰপ্ৰাইজ মানে গ'লকিপাৰ ৰেডিয়ে নাছিলে গ'লটো বগাৰে আৰু যিটো সি ফিনিছ আলাদিন আলজাইৰে কি ধুনীয়া ফিনিছ আৰু তাৰ আগতে ক'ব লাগিব জিথিনৰ কথা জিথিনে ইমান ধুনীয়া স্কিল লৈ পেলাই ডিফেন্ডাৰ কাট কৰি ইনচাইড সোমাইছে সি বলটো শ্বুট মাৰিব পাৰিলেহেঁতেন ঠিক আছে দেখিছে তাৰ ভৰিৰ পৰা বলটো অলৰেডি গুচি গ'ল সি ভৰিৰে লাহেকে ঠেলা মাৰি দিছে এচিষ্ট কৰিছে আলাদিনে আৰু সি নো মিষ্টেক ফ্ৰম দ্য স্পট মেন হোৱাট এ গেম হোৱাট এ মেটচ তাৰপিছতে আমি উশাহ ল'বলৈকে মানে মোৰ লাগিছে যে নৰ্থ ইষ্ট ইউনাইটেড FC এটা কামবেক এটা ষ্টাৰ্ট কৰা আৰম্ভ কৰিছে মেটচখনত মোহন বাগান FC বেক ফুটত গুচি গ'ল যিটো এটেকিং কৰি আছে এটেকিং কৰা টিমটো প্ৰেছাৰ ষ্টক কৰিবলৈ ষ্টাৰ্ট কৰিলে আৰু সেইটোৱে নৰ্থ ইষ্ট ইউনাইটেড FCক আৰু সুযোগ দিলে এটেক কৰিবলৈ নৰ্থ ইষ্ট ইউনাইটেডৰ আমাৰ যিটো গ'ল স্কৰাৰ
আলাদিন সি ছেকেণ্ডটো গ'ল এচিষ্ট দিলে আৰু কি ধুনীয়া ফিনিচিং গুৱেলমৰৰ পৰা World বুমে class. মানে গ'লবাৰো বহুত 2-0 বৰ ভাল লাগিলে গ'ল মাৰো ধামকে গ'ল কি ক'বা মই এতিয়া গুজ বাম্পছ আহি গৈছে কওঁতে শুন মই কথা এটা সেইটো পাতোতে এতিয়া মানে কি কম মানে এইটো গোৱেল মেৰে এতিয়া গ'ল কেইটা চোৱা যোনটো স্কৰ্পিয়ন কিক পৰা আদি কৰি আজি এইটো কিক যোনটো ভলি প্ৰপাৰ ভলি মাৰি এইটো Proper. ৱৰ্ল্ড ক্লাছ প্লেনিছ ৱৰ্ল্ড ক্লাছ মানে তুমি যোনবিলাক আমি যেতিয়া ৱৰ্ল্ড ক্লাছৰ যোনবিলাক ক্লাব বিলাকত দেখিব পাওঁ সেইটো ৱৰ্ল্ড কাপত মেচি কেতিয়াবা কৰে বা ৱৰ্ল্ড কাপত ভাল ভাল টিমৰ ষ্ট্ৰাইকাৰ বিলাকে কৰে আজি এইটো দেখিছো মানে ওৱান অফ দা বেষ্ট চাইনিং অফ নৰ্থ ইষ্ট ইউনাইটেড হ'বলৈ গৈ আছে আৰু আজি লেজেণ্ড এতিয়ালৈকে নৰ্থ ইষ্ট ইউনাইটেডৰ ইতিহাসত যিমানখিনি ষ্টাৰ্কাৰ পাইছো চবতকে বেষ্ট ষ্টাৰ্কাৰ বুলি ক'ব বিচাৰা নেকি মই এতিয়া মাল্টিপুল আছে মই এই ISL সিজনটো মিডত কম চাগে এতিয়া নকওঁ আৰু মই গুড পইণ্ট আৰু এনেকে আমি টু সময়ত আমি ইকুৱেলাইজ কৰিলো তাৰ পাছত আমি বহুত কাউণ্টাৰ এটেকহে কৈছো বহুত এটেকিঙত আমি চান্স পাইছো কৰ্নাৰ পাইছো খেলখন আমি এনেকে টুখনত যেতিয়া আমি লগত পেনাল্টিত আমি গুচি গ'লো খেলখন যিহেতু ডুৰান কাপৰ মানে মেটচখনত তোমাৰ এক্সট্ৰা টাইমত নাযায় সি ডাইৰেক্ট পেনাল্টিত যায় পেনাল্টিত এইবাৰ বিশাল কেট হিৰ'ইক্স নহ'ল হিৰ'ইক্স হ'ল আমাৰ গুৰমিটে দুটাকৈ পেনাল্টি ছেভ কৰিলে বাই দা ৱে প্ৰথম গ'লটো যিটোৱে দিছে মোহন বাগানৰ সেইটো গ'ল ডিছএলাউড হৈছিলে কিয়নো আমাৰ গ'লকিপাৰটো আগুৱাই গৈছিলে কিন্তু গ'ল হোৱা নাছিলে আমি ভাবিছিলো নৰ্থ ইষ্টে লিড লৈছে কিন্তু যি নহওক অকণমান হাৰ্ট ব্ৰেক এটা হোৱা নিচিনা হৈছিলে কিন্তু গুৰুমিতে নিজৰ কম্প'জাৰ অটুট ৰাখিলে আৰু শেষত নৰ্থ ইষ্ট ইউনাইটেড এফচিক জীৱন ইতিহাসৰ প্ৰথমটো খিতাপ অৰ্জন কৰাত প্ৰথমটো চিলভাৰ ৱেৰ লোৱাত ই ডাঙৰ পদক্ষেপ হিচাপে দেখা গ'ল আজিৰ মেচখনত আমাৰ ফালৰ পৰা মানে ইমান ডাঙৰ কলকাতা ক্ৰাউডক চাইলেণ্ট কৰি দিয়াত এই সৰু নৰ্থ ইষ্ট ইউনাইটেড এফচি টিমটোৰ কাৰণে এটা ডাঙৰ সাফল্য আৰু ডাঙৰ দিশত খেলখনত পডকাষ্ট আজিলে ইমানেই ভোট জলকীয়া টকছত পডকাষ্ট শেষ কৰাৰ আগতে মই এটা কবিতা লিখিছো ইম'চনেল কবিতা আজি নৰ্থ ইষ্ট জিকাৰ কাৰণে সকলোৱে আশা কৰিছো ভাল পাব পাথ অফ নৰ্থ ইষ্ট ইউনাইটেড 2 goals down spirits frail and low but they face the storm with hearts aglow in the second half their fire ignited in the last victory tasted sweet their triumph renewed বঢ়িয়া বহুত ভাল লাগিলে মজা, শব্দ মজা। আৰু এনেকৈ চবে আনন্দ কৰক ফূৰ্তি কৰক আজি ফূৰ্তি কৰক আজি নৰ্থ ইষ্টৰ দিন। চবে যি খাই খাওক একদম ফূৰ্তি কৰক দেশৰ ইকনমি উঠাই দিয়ক আৰু ইয়াকে কয় আজি ভোট জলকীয়া টকছৰ ফালৰ পৰা মই দেৱাংগ মিন্ময় আৰু দিগবলে আপোনাৰ পৰা বিদায় মাগিছো বহুত ধন্যবাদ আমাৰ ভিডিঅ' চোৱাৰ কাৰণে বহুত ধন্যবাদ আমাক ছাবস্ক্ৰাইব কৰাৰ কাৰণে ISL আহি আছে দুসপ্তাহ পাছত ৰেডি হৈ যাওক এইবাৰ ধ্বংস লীলা হ'ব নৰ্থ ইষ্ট ইউনাইটেডৰ Yes. চব টিম Wow. থাকিব এবাৰ বাই Wow. বাই The first challenge goes for a shot.